নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে তিনিটাকৈ গুৰুত্বপূৰ্ণ খবৰ। ছত্তীশগড়ৰ আগশাৰীত বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আসন। ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ। ছত্তীশগড়ৰ আগশাৰীত বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আসন। ৰাজ্যপাল ৰমেন ডেকাই জনায় এই কথা। ৰাজ্যবাসীৰ বাবে ভাল খবৰ। ছত্তীশগড়ৰ ৰবিশংকৰ হোলকা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত সংৰক্ষণ হ'ব আসন। এই সন্দৰ্ভত ৰাজ্যখনৰ ৰাজ্যপাল ৰমেন ডেকাই কয় যে ৰায়পুৰ স্থিত পণ্ডিত ৰবিশংকৰ হোলকা বিশ্ববিদ্যালয়ত মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ নামত এখন আসন প্ৰতিষ্ঠা কৰাৰ ঘোষণা কৰা হৈছে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ 5খন নদীত আছে 635টা শিশু। সোণখিৰিত উদ্বেগজনকভাৱে হ্ৰাস শিশুৰ সংখ্যা। অসমত শিশুৰ সামগ্ৰিক জনসংখ্যা সুস্থিৰ হৈ থকাৰ বিপৰীতে প্ৰতিবেদনখনে এক মিশ্ৰিত ছবি দাঙি ধৰিছে। ব্ৰহ্মপুত্ৰ নদীত শিশুৰ সমৃদ্ধশালী জনসংখ্যাই আশাৰ সঞ্চাৰ কৰিছে যদিও বৰাক নদীত স্থানীয় বিলুপ্তি আৰু সোণখিৰিত ইয়াৰ সংখ্যা হ্ৰাস পোৱাৰ মনোযোগৰ প্ৰয়োজন। ভাৰতৰ প্ৰথমটো বিস্তৃত শিশু ৰিভাৰ ডলফিন জৰীপত সমগ্ৰ দেশতেই 6,327টা শিশুৰ উপস্থিতি অনুমান কৰা হৈছে। অসমৰ 5খন নদীত 635টা শিশুৰ উপস্থিতি পোৱা গৈছে। গুজৰাটৰ নুনাগড়ত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী বৰ্ডৰ 7ম বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰা এই প্ৰতিবেদনত দেশৰ নদীসমূহত গংগীয় শিশুৰ স্থিতি সম্পৰ্কে গুৰুত্বপূৰ্ণ আভাস পোৱা গৈছে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। চলিত বছৰতে সাজু হৈ উঠিব বৰঝাৰ বিমানবন্দৰৰ সংহত টাৰ্মিনেল। আশ্বাস প্ৰদান মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশ্বাস দিয়ে যে 2025 চনৰ শেষৰ ফালে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বহু প্ৰত্যাশা সংহত টাৰ্মিনেল সাজু হ'ব। তেওঁ লগতে উল্লেখ কৰে যে নতুন টাৰ্মিনেলটো ব্যৱসায়ৰ বাবে সাজু হ'লেই ৰাজ্যত ফ্লাই এয়াৰৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰিব পাৰিব।